গুৱাহাটীত ৰাস চাই আহোঁতে 3টা বাজিলে। চ' আৰু আমি গোটেইখিনি চাবলৈ ইমান নহ'লেগৈ আৰু, কাৰণ মানে বহুত সময় হৈ গ'ল আৰু কালি আমি লং জাৰ্ণি কৰি আহিছোঁ। চ' সেইটো কাৰণে আৰু আজি আমি ইয়াতে এতিয়া আছোঁ। মই আপোনাক দেখিছোঁ আপোনাক নাম পাৰিম কিমান সঁচা আৰু এইফালে মা খুলি গ'ল, আইডিকে গ'ল মা মানে আহিছে কাপোৰবোৰ নিবলৈ। আমি এতিয়া পেহী আইতাহঁতৰ ঘৰলৈ যাম। চ' এতিয়া মানে মায়ে কাপোৰবোৰ নিবলৈ আহিছে। মা আৰু ইয়াত যে ৰাস মানে ৰাসেই ৰাস আৰু কালি আমি চবফালে ৰাসেই মানে কি ক'ব। আৰু এতিয়া আমি জেঠাইহঁতৰ ঘৰৰ পৰা পেহী আইতাহঁতৰ ঘৰলৈ আহিছোঁ। ইয়াত এতিয়া আমি ভাত পানী খাই আমি এতিয়া যাম ৰাস চাবলৈ। আৰু এয়া মায়ে বৰটেঙা কাটি আছে ধুনীয়াকৈ। আমি চামগুৰি সত্ৰতে মেলা চাবলৈ আহিছোঁ। ইয়াত বোলে মেলা হয়। চ' ফাৰ্ষ্ট টাইম হৈছে নাজানো ইয়াৰ মেলা। আৰু এতিয়া আমি আহিছোঁ চামগুৰি সত্ৰলৈ আৰু ইয়াতে মেলা হয় আৰু ইমান ডাঙৰ মেলা হয় মানে মই কি ক'ম। মই অলপ আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু অসংখ্য মানুহৰ ভিৰ হৈছে। চ' চাই লওক আপোনালোকে অকণমান। আৰু এতিয়া আমি আহিছোঁ উত্তৰ কমলাবাৰীত সত্ৰত ৰাস চাবলৈ। আৰু এতিয়া ব'লক যাওঁ। আৰু ইমানেই গাড়ী ভিৰ মানে কি ক'ব। আমি বহুত আগতে গাড়ী ৰাখিলোঁ, এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ আৰু দেখাব পাইছোঁ ইমানেই মানে কি ক'ম আপোনালোকক চাব পাৰে। অতি সুন্দর রূপবল অভিযৌবন দেখিয়ে
अधर्मस्य तदात्मानं श्री
운전을 받아서 어깨만이 하마 꿀을 보고 싸워야지. 하마 꿀을 배워서 내거 ভালো করে রাখবো আমি একটু খানা সালতাম